Hello everyone, welcome to my YouTube channel. আজি এটা বিশেষ দিন হয় যেটো হৈছে শিৱৰাত্ৰি। আপোনালোককো শিৱৰাত্ৰিৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। শিৱ বাবাৰ কৃপা দৃষ্টি আপোনালোকৰ ওপৰত সদায় বিৰাজমান হৈ থাকক। আৰু আজি এই বিশেষ দিনটোতো আৰু এক বিশেষ আমাৰ বাবে যেটো হৈছে মোৰ প্ৰয়াত দেউতাৰ ৱৰণত শিৱ মন্দিৰত এভাগ টিলিঙা দিয়া হৈছে। সেইটো আমাৰ সৌভাগ্য হৈছে। তেওঁলোকৰ কমিটিৰ ফালৰ পৰা আমাক সেই টিলিঙা ভাগ দিয়াৰ সৌভাগ্যকণ দিলে। কিয় বাছিলে আৰু আমাক নাজানো, তথাপিও সেই সৌভাগ্যকণ পোৱাৰ বাবে খুবেই আমাৰ ভাল লাগিলে। আৰু বেছি দূৰ নহয় সেই থানখন, আমাৰ ঘৰৰ পৰা 2 কিলোমিটাৰমান হ'ব। আৰু সেই মন্দিৰ ভাগত খুব ভাল লাগে গৈ। তাত বহুতো মন্দিৰ আছে, শিৱ মন্দিৰে কেইবাভাগো আছে। আৰু বৰ্তমান এভাগ গণেশ মন্দিৰো বনাই আছে। আৰু পৰিৱেশটো সঁচাই বহুত ভাল লগা। যদি আপোনালোক আহা নাই তেতিয়াহ'লে নিশ্চয় আহিব সেই মন্দিৰ ভাগলৈ। ৰাইডিঙীয়া ৰোড পৰে, সোণাইপাৰ গৌৰীনাথ মন্দিৰ। যদি শুনা নাই নামটো তেতিয়াহ'লে মই কৈ দিছোঁ, আপোনালোক আহিব এদিন, ভাল পাব আহি পেলাই। পৰিৱেশটো সঁচাই ভাল লগা। সন্মুখত ডাঙৰ পুখুৰী আছে, বেলগছ আছে, আৰু তাত বৰ্তমান কৈলাশো বনাই আছে। সঁচাই ভাল লগা। আপোনালোক আহিব এদিন, চাই যাবহি। গৌৰীনাথ শিৱ মন্দিৰ, সোণাইপৰীয়া ৰোড, ৰাইডিঙীয়া ৰোডৰ লগতে। আহিব এদিন, চাই যাব। আৰু আপোনালোকক সেই মন্দিৰ ভাগৰ পৰিৱেশ দেখাওঁ, কেনে পায় ক'ব। মোৰ ভাল লাগে আৰু সেইবাবে আজি শ্বেয়াৰ কৰিলোঁ। মন্দিৰ ভাগৰ পৰিৱেশ সঁচাই বহুত লেখত ল'বলগীয়া, বৰ ধুনীয়া পৰিৱেশ। আৰু তাত পিকনিক প্লেচো আছে, বিবাহ ভৱন আছে, বহুতখিনি সুবিধা বৰ্তমান হৈছে। আগত নাছিলে তেনেকুৱা এটা, কিন্তু এতিয়া বেছি ভাল লগা হৈছে। আপোনালোকক তাৰে কিছুমান দেখাম যিখিনি পাৰোঁ। আৰু এই ভিডিঅ'টো মই আজি বনাইছোঁ, আজি শিৱ পূজা, শিৱৰাত্ৰি হয়। কিন্তু মই টিলিঙা ভাগ আগদিনাখনেই মানে যোৱাকালিয়ে লগালোঁ। যোৱাকালি অদিবাস আছিল, আমাক অদিবাসৰ দিনাই লগাব ক'লে, আমি গ'লোঁ, লগালোগৈ। আৰু আজি এটা বিশেষ কাৰণত মই যাব নোৱাৰিলোঁ, আৰু সেইবাবে তাত গৈ মই আজি শিৱৰাত্ৰিৰ পৰিৱেশো আপোনালোকক দেখাব নোৱাৰিম। সেইটো মোৰ দুৰ্ভাগ্য। গতিকে মই আগদিনাখনৰখিনিয়ে লৈ পেলাই, আৰু তাৰ আগতো মই এদিন গৈছিলোঁ, তেনেকেই অলপ পৰিৱেশটো আপোনালোকক দেখাওঁ বুলি ভাবিছোঁ। আৰু মোৰ আজি বেছি ভাল লাগিছে, মোৰ দেউতাৰ সোঁৱৰণত, স্বৰ্গীয় দেউতাৰ সোঁৱৰণত যে মই মন্দিৰ ভাগত টিলিঙা এভাগ দিব পাৰিছোঁ, সেইটো মোৰ ঘৰখনৰ সকলোৰে বাবে এটা সৌভাগ্য। আৰু ঠিকে আছে, বেছি কৈ নাথাকোঁ, দীঘলীয়া হৈ যাব ভিডিঅ'টো। আপোনালোকে মন্দিৰ ভাগৰ পৰিৱেশটো চাব, আৰু এদিন আহিব, আপোনালোককো মই নিমন্ত্ৰণ জনাইছোঁ। আমাৰ ঘৰৰ ওচৰতে, 2 কিলোমিটাৰমান হয়, বেছি নহয়। খুব ভাল লাগে, আহিব, আপোনালোকৰো ভাল লাগিব বুলি মই আশা কৰিছোঁ। আৰু চাই থাকিব ভিডিঅ'টো শেষলৈকে, তেতিয়া গম পাব মন্দিৰ ভাগৰ পৰিৱেশ মই কোৱাৰ ধৰণে হয়নে নহয়। বেছি দীঘলীয়া নকৰোঁ এতিয়া। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। আৰু যদি প্ৰথমবাৰ মোৰ ভিডিঅ'টো চাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু এয়া চাওক মন্দিৰৰ ভিতৰৰ পৰিৱেশ। সন্মুখত এয়া পুখুৰী আছে, আৰু ঠাণ্ডা ঠাণ্ডা বতাহ দি আছে, সঁচাই বৰ ভাল লগা। আৰু এয়া হৈছে মেইন গেটেদি এনেকৈ আমি গৈ আছোঁ। আৰু এনেকৈ গৈ এতিয়া এইখিনিত হৈছে দুৰ্গা পূজা হয়, নতুনকৈ হৈছে, 2 বছৰ হৈছে ইয়াত পূজা পাতা। আৰু এই কালাৰ দিয়া ঘৰটো দেখিছে, সেইটো বিবাহ ভৱন হয়। আৰু এই সন্মুখত এই বনাই আছে গণেশ মন্দিৰ। আৰু চিধা এইটো হৈছে নাম প্ৰসংগ হোৱা এটা ঘৰ, বহুত পুৰণা মন্দিৰ। এয়াও এভাগ শিৱ মন্দিৰেই হয়। এয়া ধুনীয়াকৈ তাত থৈছে, চাওক ভিতৰখন চামগৈ আমি এতিয়া। আৰু এয়া এনেকৈ বেলগছ আছে, তাতো পূজা কৰে। আৰু ব'লক আমি এতিয়া ভিতৰখন চাই লওঁ, এই মন্দিৰ ভাগৰ ভিতৰ ভাগনো কেনেকুৱা হয়। আহক, এয়া হৈছে মন্দিৰৰ ভিতৰ ভাগ। এয়া মেইন মন্দিৰ নহয়, মেইন মন্দিৰ আমি যাম। এয়াও শিৱ মন্দিৰৰে এভাগ। এইটো দ্বিতীয় মন্দিৰ বুলি ক'লেও মিছা নহয়।
মেইন মন্দিৰ আগত আছে। এইটো সন্মুখতে এইটো এটা মন্দিৰ হয় শিৱ বাবাৰে। এয়া হৈছে মেইন মন্দিৰ। এয়া বেক চাইডেও দুৱাৰ আছে, এনেকৈ যাব পৰা। আমি ৰাতিপুৱা আহিছিলোঁ, সেইকাৰণে ইমান এটা মানুহ নাই। দুই এজন আহে চাকি দি তেনেকৈ গৈ আছে। এই মন্দিৰভাগ ঘূৰণীয়া আকৃতিৰে ঘূৰিব পাৰে, চাৰিওকাষ প্ৰদৰ্শন কৰিব পাৰে আহিলে ইয়াত ভক্ত ৰাইজে। ইয়াতো এয়া ৱালত এনেকৈ মূৰ্তি খণ্ডিত কৰা হৈছে। আৰু ইয়াৰ ছাইডত এয়া কৈলাশ বনাই আছে, সম্পূৰ্ণ হোৱাগৈ নাই। কৈলাশখন হ'লেকৈ আৰু বেছি ভাল লাগিব। মই এতিয়া আপোনালোকক মেইন মন্দিৰৰ চাৰিওকাষ ঘূৰি ঘূৰি দেখাই আছোঁ। এনেকৈ ঘূৰিব পাৰে, মেইন মন্দিৰ প্ৰদৰ্শন কৰিব পাৰে চাৰিও ছাইডে। 3খন দুৱাৰ আছে মেইন মন্দিৰত। আৰু এতিয়া গৈ আছোঁ মেইন মন্দিৰৰ মেইন দুৱাৰ ভাগ। এয়া হৈছে মেইন দুৱাৰ আৰু এয়া মেইন মন্দিৰ। এতিয়া বহুত ধুনীয়া হ'ল। আমি সৰুতে ইমান এটা ভাল নাছিলে, এতিয়া ভাল কৰিছে। আৰু এয়া শৰাই দিছিলোঁ আমি, সেৱা কৰা হৈ গ'ল। এয়া চাওক কিমান ধুনীয়া মন্দিৰভাগ। এয়া আমি টিলিঙা আনিলোগৈ, নগাঁৱৰ পৰা ল'লোঁ, কাঁহ পিতলৰ দোকানৰ পৰা। আৰু এতিয়া মন্দিৰত দিবলৈ বাকী আছে, মন্দিৰত দিম, ভাল লাগিব। দেউতাৰ ৱৰণত মন্দিৰত এটা টিলিঙা দিব পাৰিছোঁ। নতুনকৈ গণেশ মন্দিৰ বনাই আছে, সম্পূৰ্ণ হোৱাগৈ নাই, হ'লে ভাল লাগিব। শিৱ মন্দিৰৰ লগত গণেশ মন্দিৰ, আৰু গণেশ মন্দিৰৰ ঠিক কাষতেই নতুনকৈ এয়া বনাই আছে। আমি যি মন্দিৰ ভাগত টিলিঙা ভাগ দিছোঁ, এয়াই হৈছে মন্দিৰ। চাওক কিমান সুন্দৰকৈ সজাইছে, তলত নাৰ্জী ফুল ভৰাই দিছে আৰু ওপৰতো ফুলৰ টাব লগাই দিছে। আৰু এয়া হৈছে লগতে এটা বিবাহ ভৱন। আৰু এয়া টিলিঙা ভাগ লগাইছে, কমিটিৰ মানুহেই লগাইছে। ভাল লাগিছে কিবা এটা। মেইন দুৱাৰখন খুলিয়েই যিটো টিলিঙা পাব, সেই টিলিঙা ভাগেই আমি দিছোঁ। সকলোৱে এই টিলিঙা ভাগ বজাই ভিতৰলৈ সোমাই আহিব পাৰিব। ভাল লাগিছে। মোৰ দেউতাৰ ৱৰণত মন্দিৰত এটা টিলিঙা দিব পাৰিলোঁ, সেইকণ সৌভাগ্য কমিটিয়ে দিয়াৰ বাবে আমাক ভাল লাগিলে। काशिकापुराधिनाथ कालभैरवं भजे शूलटङ्कपाशदण्डपाणिमादिकारणं श्यामकायमादिदेवमक्षरं निरामयं भीमविक्रमं प्रभुं विचित्रताण्डवप्रियं काशिकापुराधिनाथ कालभैरवं भजे।